ওম নমো ভগৱতে বাসুদেৱায়। শ্ৰীমদ ভাগৱত গীতা প্ৰথম অধ্যায় অৰ্জুন বিষাদ যোগ। প্ৰথম শ্লোক। ধৃতৰাষ্ট্ৰই সুধিলে, হে সঞ্জয়, ধৰ্মক্ষেত্ৰস্বৰূপ কুৰুক্ষেত্ৰত সমাবেত হোৱা যুদ্ধাভিলাষী মোৰ পুত্ৰসকল আৰু পাণ্ডুৰ পুত্ৰসকলে কি কৰিছে কোৱা। শ্লোক ২। সঞ্জয়ে ক'লে, পাণ্ডৱৰ সৈন্যবাহিনীক সমৰসজ্জাত সজোৱা দেখি দুৰ্যোধনে তেওঁৰ গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ এইদৰে ক'লে। শ্লোক ৩। হে আচাৰ্য, আপোনাৰ বুদ্ধিমান শিষ্য দ্ৰুপদৰ পুত্ৰই বেহুৰ আকাৰেৰে সজ্জিত কৰি ৰখা পাণ্ডুৰ পুত্ৰসকলৰ এই বিশাল সৈন্যবাহিনী চাওক। শ্লোক ৪। এই সৈন্যৰ দলত ভীম আৰু অৰ্জুনৰ সমকক্ষ ধনুৰ্ধৰ মহাৰথী সাত্যকী বিৰাট আৰু ৰাজা দ্ৰুপদ আদি বীৰসকল আছে।